Corada Boro News, Production YouTube channel. BTC অঞ্চলত ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ যিটো বিধানসভা তথা লোকসভা নিৰ্বাচনৰ আমি বন্ধুত্ব আছে, মিত্ৰতা আছে। এইটো ক্ষেত্ৰত তেওঁলোকৰ সহযোগিতা আমি পূৰ্ণ বিচাৰিছোঁ। কিন্তু BTC ইলেকশ্যনৰ ক্ষেত্ৰত উৰা বাতৰিৰ নিচিনা গম পোৱা মতে আপচু আৰু BPF-এ তেওঁলোকে মিত্ৰতা হিচাপে তেওঁলোকে একগোট হৈ তেওঁলোকে BTCৰ যিটো পৰিষদীয় নিৰ্বাচনটো তেওঁলোকে অৱতীৰ্ণ হ'ব। এইটো সম্ভৱতঃ হ'বনে নে এইটো উৰা বাতৰি বুলি আপুনি উৰা বাতৰি এতিয়া যদিও এইটো পাকাপাকি কোনো খবৰ পোৱা নাই, তে সম্ভৱতঃ এইটো হ'ব পাৰে। মিত্ৰজোঁট হিচাপে বিজেপিৰ লগত BPF-এ আছে। এতিয়া তেওঁলোকৰ যিটো ষ্টডি BTD অঞ্চলৰ যিটো 2020-ত হ'বলগীয়া ইলেকশ্যন, সেই ইলেকশ্যনত তেওঁলোকে যিটো সুকীয়া মিত্ৰজোঁটটো ভাঙি পেলাই তেওঁলোকে নিজাববীয়াকৈ খেলিবৰ কাৰণে সাজু হৈছে নে বিজেপিক লৈ খেলিব সাজু? তেনেকুৱা মিত্ৰতা ভাঙা নাই। মিত্ৰতা য'ত আছে মিত্ৰতাটো থাকিব, কিন্তু ফ্ৰেংকলি তেওঁলোকেও খেলিব, আমিও খেলিম। তেনেকুৱা এটা প্ৰক্ৰিয়া এটা বৰমহলৰ লগত এটা যোজা চলি আছে। আমাৰ লগত যিটো মিত্ৰতা যিটো থাকিব, আসন বুজাবুজিৰ ক্ষেত্ৰতে এইটো আমাৰ ওপৰ মহলে তেওঁলোকে কি ধৰণৰ প্ৰক্ৰিয়া এইটো হাতত লয়, এইটো আমাৰ ছিনিয়ৰ মোষ্ট বা আমাৰ ৰাজ্য চৰকাৰ তেওঁলোকে এইটো বিচাৰ বিবেচনা কৰি এইটো ক্ষেত্ৰত তেওঁলোকে আসন বুজাবুজি কৰে কি নকৰে, এইটো তেতিয়াহে আমি গম পাম। এতিয়া আপোনালোকৰ ডিমাণ্ড নাই নেকি যে BTD-ত বিজেপিৰ পৰা প্ৰাৰ্থী দিব লাগিব বুলি? আমাৰ ডিমাণ্ড আছে। এতিয়া খালিংদুৱাৰ, খৈৰাবাৰী, ওদালগুৰি তাৰ গোটেইখিনি সমষ্টিত আজি BPF-এ দখল কৰি আছে। আপোনালোকৰ মিত্ৰজোঁট গোটেই দখল কৰি আছে। এতিয়া আপোনাৰ নিজাববীয়াকৈ কেণ্ডিডেট দি পেলাই BTD যিটো সমষ্টি, সেই সমষ্টি দখল কৰাৰ কোনো চেষ্টা নাই নেকি আপোনাৰ? আছে। এতিয়া খালিংদুৱাৰ, মদৈবুৰী, খৈৰাবাৰী এনে ক্ষেত্ৰত আপোনালোকে প্ৰাৰ্থীটো প্ৰদান কৰিবনে? হয়, যোৱা যিটো BTD ইলেকশ্যনত যেনেকুৱা হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, ঠিক তেনেকুৱা ধৰণে প্ৰাৰ্থিত্ব তেওঁলোকে প্ৰদান কৰিব বুলি আমি আশা কৰিছোঁ। আৰু তেনেকৈ দিলে আমি আমাৰ সেইটোৰ কাৰণে প্ৰক্ৰিয়া আমি এতিয়াৰ পৰা অব্যাহত ৰাখিছোঁ। আমি তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আছে, BPF-ৰ লগত AGP-ৰ লগত আমাৰ যিটো বন্ধুত্বপূৰ্ণ ভাৱ আছে সেইটো থাকিবই। কিন্তু BTD ক্ষেত্ৰত আমি মিলা প্ৰীতিৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। ইয়াতে যদি কোনোবা চিট যদি শ্বেয়াৰিং কৰে, সেইটো আমাৰ কৰ্তৃপক্ষ বা ওপৰ মহলত তেওঁলোকে যদি কৰে। আপুনি কি বিষয় বাবদ আছে? মই এতিয়া ভেৰগাঁও মণ্ডলৰ সাধাৰণ সম্পাদক। ভেৰগাঁও মণ্ডলৰ সাধাৰণ সম্পাদক বলৰাম ছাৰ। ঠিক আছে। আপোনাকো লগ পাই আজি এই কম মুহূৰ্তৰ সময়ত BJP প্ৰাৰ্থীৰ যিটো আগন্তুক নিৰ্বাচন হ'বলৈ গৈ আছে BTD, এতিয়া নিৰ্বাচনৰ সম্পৰ্কে আপুনি কি ক'ব? হয়, ধন্যবাদ। আমি BTC-ত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত মোটামুটি আমি 1 লাখ সদস্যৰে ভৰ্তিকৰণ আমি অভিযান আমাৰ চলি আছে। আমি 1 লাখ সদস্য এইবাৰ আমি BTC ইলেকশ্যনৰ আগত আমি দলত অন্তৰ্ভুক্ত কৰিম। বৰ্তমানলৈ কিমান অন্তৰ্ভুক্ত হৈছে সদস্য? বৰ্তমানলৈকে প্ৰায় শেষৰ ফালেই হৈছে। 18 তাৰিখে ভিতৰত আমি সম্পূৰ্ণ কাম কাজখিনি শেষ কৰিম। পূৰ্ণ গতিত প্ৰত্যেকটা মণ্ডলত চলি আছে। এইখিনি কাম কৰাৰ মানুহ ওপৰৰ পৰা নিৰ্দেশ ৰাজ্যিক কমিটিয়ে কৈছে যে যিমান সদস্য কৰা যাব মণ্ডল ৱাইজ, সিমানে আমি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আমাৰ এটা সুবিধা হ'ব। আৰু তেওঁলোকে এটা কথা জনাইছে যে BPF-ৰ লগত যিহেতু আমাৰ এলায়েন্স আছে, এলায়েন্স থাকিলেও আমি এইবাৰ আমাৰ BJP ভাৰতীয় জনতা পাৰ্টীয়ে BTC-ত ইলেকশ্যন খেলিব। হয়তো সময়ত কেইটা সমষ্টিত আমি ইলেকশ্যন খেলিম, কেইটা সমষ্টিত আমি নেখেলোঁ, সেইটো ৰাজ্যিক কমিটিয়ে স্পষ্ট কৰি দিব। আৰু সেইমতেদি ইলেকশ্যন হ'ব। আৰু আমি ইলেকশ্যন হোৱাৰ কাৰণে, আমি ইলেকশ্যন খেলাৰ কাৰণে পূৰ্ণ গতিত আমাৰ দলীয় কৰ্মীসকলে দিনে ৰাতিয়ে কাম কাজ চলাই আছে। এতিয়া যিয়ে নহওক খালিংদুৱাৰ সমষ্টি, মদৈবুৰী সমষ্টি আৰু ওদালগুৰিত যিটো ধনচিৰি সমষ্টি, এইবিলাক মুখ্যতঃ BPF-এ দখল কৰি আছে। এনে BPF দখল কৰা মানে BJP দখল কৰা। এনেক্ষেত্ৰত BPF আৰু BJP সুকীয়া ৰাজনীতি দল। তেনে ক্ষেত্ৰত সুকীয়াকৈ ৰাজনীতিৰ দল আজিলৈ 20টা বছৰ হ'বলৈ গৈ আছে BTD-ত, BPF-এ দখল কৰি আছে। ইয়াৰ ক্ষেত্ৰত BJP-ৰ কোনো এটা সমষ্টি প্ৰাৰ্থীটো দি পেলাই দখল কৰাৰ এটা
চেষ্টা আপোনালোকৰ নাই নেকি? না চেষ্টা আছে, নিশ্চয় আছে। কাৰণ যোৱা কেইবছৰ ধৰি যদিও BPF-ৰ হাতত আছিলে, কিন্তু তেতিয়া বিজেপিৰ প্ৰভাৱটো BTC-ত মানে কম কৰি আছিল। এইবাৰ ব্যাপক হাৰত বিজেপিৰ কৰ্মী হৈছে, বিজেপিৰ সদস্য অন্তৰ্ভুক্ত হৈছে আৰু সদায়ে মানে বিজেপিত যোগদান কৰি আছে। সেইফালেদি আমি ভাবোঁ যদি দলে আমাক প্ৰাৰ্থিত্ব দিয়ে, এইবাৰ আমি বিপুল ভোটত আটাইকেইটা সমষ্টি ওদালগুৰিত আমি জয়যুক্ত হ'ম বুলি আমাৰ এটা ধাৰণা। যদি ৰাজ্যিক পৰ্যায়ত যদি তেওঁলোকে এলায়েন্স কৰে আসন বুজাবুজিৰ কাৰণে, তেতিয়া আপোনালোকে প্ৰাৰ্থিত্ব বিচৰা প্ৰাৰ্থিত্ব সমষ্টিটো নাপাব পাৰে, তেতিয়া আপোনালোকে কি কৰিব? না, তেতিয়া ধৰক সেইটো আমি দলৰ নিৰ্দেশ অনুযায়ী আমি চলিব লাগিব। যিহেতু আমি দলৰ কৰ্মীসকলে আমি তেওঁলোকৰ নিৰ্দেশ অনুযায়ী চলিব লাগিব। ইয়াত আমাৰ বিকল্প একো নাই। আমি দলে যিটো সিদ্ধান্ত দিয়ে সেই সিদ্ধান্ত অনুযায়ী আমি কাম কৰিম। মিত্ৰজোঁট হিচাপে BPF-এ আজি বহু বছৰ তেওঁলোকে শাসন কৰিলে BTD-খন। তেওঁলোকৰ কিছুমান কাম কৰাৰ আঁকোৱা থাকি গৈছে বা সম্পূৰ্ণ কাম কৰিব পাৰিছে বুলি আপুনি ভাবেনে? সেইটো নাভাবোঁ। চাওক, কিছুমান তেওঁলোকৰ আঁকোৱা আছে, আঁকোৱা নাথাকা নহয়। কিন্তু মই ডাইৰেক্ট মানে মই ক'ব যোৱা নাই যে এইখিনি আপোনালোকৰ আঁকোৱা আছে। কিন্তু ৰাইজে আমাক কিছুমান কমপ্লেইন দি আছে, এইটো কাম BPF-এ কৰিব পৰা নাই, সেইটো কৰিব পৰা নাই। অথচ বিজেপি চৰকাৰৰ কেন্দ্ৰৰ পইচা BTC-ক দিয়ে, তেওঁলোকে ঠিকমতে কাম কৰিব পৰা নাই। আৰু যদিও যিটো কাম কৰিব পইচা দিছে সেইখিনিতো 50% কাম হোৱা নাই। নিশ্চয় কিবা কিবি হৈ আছে, আমি গুণগান শুনি আছোঁ। আমাৰ চৰকাৰ আহিলে, বিজেপিৰ নিজাববীয়াকৈ যদি চৰকাৰ আহে, আমি সেইখিনি কাম সম্পূৰ্ণ কৰিম বুলি আমি আজি আপোনাৰ মাধ্যমত ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। আৰু ৰাইজে সদায় আমাৰ লগত আছে, আমি ৰাইজৰ লগত থাকিম আৰু ৰাইজৰ মতেদি আমি BTC উন্নয়নৰ কাৰণে আমি সদায় আগবাঢ়িম। BJP যেতিয়া মিত্ৰজোঁটত আছে BPF-ৰ লগত, ইয়াতে কিছুমান কাম কৰাৰ সম্পূৰ্ণ হৈ উঠা নাই। তেনে ক্ষেত্ৰত BJP-ৰ বহুখিনি দায়িত্ব আছে। তেনে ক্ষেত্ৰত BTD-ৰ কাম কৰাৰ কিছুমান পাব্লিকে ক'বলৈ ধৰিছে যে ইয়াতে দুৰ্নীতি চলিছে, বা কিছুমান ৰাজনীতি মহলৰ মানুহখিনিও বা লিডাৰখিনিও ক'ব খুজিছে দুৰ্নীতি চলিছে। এই দুৰ্নীতিবিলাক দূৰ কৰাৰ কাৰণে BJP চৰকাৰে কেনেকুৱা আগভাগ ল'ব লাগে? আপুনি ইয়াৰ মতামত কি দিব? চাওক, এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুৰ্নীতিক কেতিয়াও আপোচ নকৰে, কোনোদিন কৰা নাই আৰু ভৱিষ্যতেও নকৰে। কিন্তু কিছুমান ক্ষেত্ৰত আমি লাহে লাহে কাম কৰিব লগা হয়। গতিকে যিহেতু তেওঁলোকৰ লগত আমাৰ এলায়েন্স আছে, এলায়েন্স থকাৰ সেইকাৰণে আমি পট কৰি যে অমুকটো দুৰ্নীতি হৈছে তাৰ এগেইনষ্টত কিবা এটা কৰি পেলাম, সেইটোও নহয়। তবে এইটো কথা ঠিক, কোনো ধৰণৰ আপোচ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকৰে দুৰ্নীতিৰ বিৰুদ্ধে। এতিয়া যিয়ে নহওক, খালিংদৰা সমষ্টিটোক বহুতখিনি মানুহে কয়, বহুতখিনি পাব্লিকে কয় কিছুমান কাম হৈ উঠা নাই বুলি। ইয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব? হয়, এইটো খালিংদৰাটো মোৰ সমষ্টি নহয়, তথাপি কিছুমান হয়। আমি শুনি আছোঁ গোটেই BTC-তে এনেকৈ কিছুমান কাম মানে পইচা গভৰ্ণমেণ্টে পইচা দিছে, অথচ তেওঁলোকে কাম কৰিব পৰা নাই। সময়ত এইবিলাক হ'ব। আজি হয়তো মই গোটেইখিনি ক'ব নোৱাৰিম, কিন্তু পৰ্যায়ক্ৰমে গোটেইখিনি দুৰ্নীতিৰ বিৰুদ্ধে মানে আমি সজাগ হ'ম আৰু ৰাইজে আমাক লগত লৈ আমি ৰাইজৰ লগত যাই এই দুৰ্নীতিখিনি কেনেকৈ নিবাৰণ কৰিব পাৰি তাৰ বাবে আমি এটা চেষ্টা